BTR চুক্তিটো এটা ভেকো ভাৱনা আহি আছিল। আজি সঁচাকৈ খুব ভাল পাইছোঁ। চাৰফাংগুৰি ৰামফুলবিল অঞ্চলৰ যিবিলাক আমাৰ ছিনিয়ৰ ষ্টেজেণ্টসকল আছে, আকৌ সমাজৰ বিভিন্ন দল সংগঠনবিলাকত এতিয়া নেতৃত্ব দিয়া আমাৰ বুদ্ধিজীৱী ব্যক্তিসকল আছে, তেওঁলোকৰ লগত আমাৰ এটা ভাৱ বিনিময়ৰ আজি এটা অনুষ্ঠান ইয়াত লোৱা হৈছিলে। চাৰফাংগুৰিৰ ছিনিয়ৰ ষ্টেজেণ্টবিলাকৰ যিটো এছ'চিয়েশ্যনৰ অফিচ, সেই অফিচখনত তাতে আমাৰ এই অঞ্চলৰ ভালেখিনি প্ৰায়ভাগ ইণ্টেলেকচুৱেলবিলাকে ছিনিয়ৰ ষ্টেজেণ্টবিলাকে অংশগ্ৰহণ কৰিলে আৰু আমাৰ সমাজ গঢ়িবৰ কাৰণে অঞ্চলত উন্নয়ন, অঞ্চলত শান্তি, একতা, সংহতি বজাই ৰখাৰ কাৰণে প্ৰত্যেকজনৰে যিহেতু চবৰে দায়িত্ব কৰ্তব্য আছে আৰু এইবিলাক আমি ৰক্ষা কৰিবৰ কাৰণে, সফল কৰিবৰ কাৰণে পলিটিকেলি কিছুমান কথাবিলাক যিহেতু জড়িত হয়, আগন্তুক নিৰ্বাচনত ইয়াৰ কাৰণে তেখেতসকলৰো ডাইৰেক্ট ইনডাইৰেক্ট ভূমিকাৰ প্ৰয়োজন আছে। মই তেখেতসকলক নিজৰ নিজৰ বিবেক আৰু বিচাৰৰ আহ্বানৰ মৰ্মে তেওঁলোকে ডেম'ক্ৰেটিক নিজৰ নিজৰ যিটো আমাৰ অধিকাৰ আছে, কৰ্তব্য আছে, সেইখিনি পালন কৰিবৰ কাৰণে ইন জেনেৰেল তেখেতসকলক মই আহ্বান কৰিছোঁ। মই তেখেতসকলক আমাৰ BPFৰ হৈ কাম কৰিব লাগে বা BPFৰ প্ৰাৰ্থীজনক সমৰ্থন জনাব লাগে বুলি তেনেকুৱা ধৰণৰ একো তেখেতসকলৰ ওচৰত এই ধৰণৰ প্ৰস্তাৱ মই ৰখা নাই। তেখেতসকলক মই আজি অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, শান্তি সম্প্ৰীতি একতা, আকৌ আমাৰ BTC ৰক্ষা কৰাৰ কাৰণে ৰাজনৈতিকভাৱে তেওঁলোকে নিজাববীয়াকৈ গণতান্ত্ৰিকভাৱে সিদ্ধান্ত লৈ পেলাই নিজৰ বিবেকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কাম কৰিবৰ কাৰণেহে আপিল জনাইছোঁ। আৰু তেখেতসকলৰ পিছত যিবিলাক তেওঁলোকে আজি মতামত দাঙি ধৰিছে, তেওঁলোকৰ মতামতৰ ফালৰ পৰা লক্ষ্য কৰি পেলাই মই যিটো অনুভৱ কৰিছোঁ, তেখেতসকলে আজি পজিটিভ এটা চিন্তা চৰ্চাতে আছে আৰু BTCৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেখেতসকলৰো আজি চিন্তা চৰ্চা আৰু তেওঁলোকৰ দায়িত্ব কৰ্তব্য তেওঁলোকে পালন কৰিবৰ কাৰণে সাজু। আমাৰ BTC অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, শান্তি সম্প্ৰীতি আমাৰ সমাজত বজাই ৰাখিবৰ কাৰণে তেওঁলোকে নিজৰ ফালৰ পৰা নিজৰ চিন্তা চৰ্চাৰে কাম কৰিবৰ কাৰণে, পজিটিভ ডাইৰেকশ্যনত আগবাঢ়ি কাম কৰি যাবৰ কাৰণে আগন্তুক নিৰ্বাচনত তেখেতসকলেও ভূমিকা পালন কৰিব। এইখিনি কথা আজি তেখেতসকলে স্পষ্টভাৱে মত পোষণ কৰিছে তেওঁলোকৰ ফালৰ পৰা। মই ভাল পাইছোঁ, তেখেতসকলে কমপ্লিটলি পজিটিভ ডাইৰেকশ্যনত আছে আৰু পজিটিভ থিংকিং, পজিটিভ এটিচিউডটো লৈ পেলাই তেওঁলোকে কাম কৰিব আৰু সেইখিনি আমাৰ কাৰণে যথেষ্ট। চাওক, KACৰ বিষয়ে আজি মই ইন ডিটেইলছ ইমান ভালকৈ ক'ব নোৱাৰিম, কিন্তু যিহেতু এটা জনগোষ্ঠীৰ আৰ্থ সামাজিক আৰু শৈক্ষিক তেওঁলোকৰ উন্নয়নৰ কাৰণে লগতে তেখেতসকলৰ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা যিটো KAC প্ৰদান কৰা হৈছে, এই KACয়ে যাতে কাম কৰিব পৰাকৈ তেওঁলোকৰ এটা ক্ষমতা থাকে আৰু তেখেতসকলক চৰকাৰৰ ফালৰ পৰা আৰ্থিকভাৱে হওক বা ৰাজনৈতিকভাৱে হওক আৰু তেখেতসকলৰ যিখিনি পাৱাৰ এণ্ড ফাংচন আছে, এইবিলাক উপযুক্তভাৱে সময়মতে গোটেইখিনি সহায় সহযোগিতা আগবঢ়োৱাৰ দ্বাৰা দি কাৰ্যক্ষম কৰিব লাগে আৰু ইয়াৰ দ্বাৰা দি কোচ ৰাজবংশী জনগোষ্ঠীৰ আকাংক্ষা পূৰণ কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা ল'ব লাগে। ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। বাকী BTRৰ বিষয়ে এতিয়া নকোৱাই ভাল, কাৰণ BTR চুক্তিটো এটা ভেকো ভাৱনা আহি আছিল। এইটো আমাৰ 6 শিডিউল 2003 চনৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে আমি যিটো BTC চুক্তি স্বাক্ষৰ কৰি আহিছিলোঁ, সেই চুক্তিটো আজি তেখেতসকলে BTR নামেৰে জাষ্ট নামটো চেঞ্জ কৰি পেলাই নতুনকৈ চুক্তি কৰিছে আৰু ইয়াৰ দ্বাৰা দি একো নতুনত্ব আনিব পৰা নাই। ইয়াৰ কোনো ক্ষমতা তেখেতসকলে বেছিকৈ আনিব পাৰিছে তেনেকুৱাও নহয় আৰু বৰঞ্চ BTR চুক্তিৰ দ্বাৰা দি 6 শিডিউলৰ যথেষ্ট ক্ষয়ক্ষতিহে হৈছে, নষ্টহে কৰি লোৱা হৈছে। আকৌ আমাৰ 6 শিডিউলৰ অৰিজিনেল যিখিনি ষ্ট্ৰাকচাৰ আছে, ফাউণ্ডেশ্যন আছে, সেইবিলাক আজি কমপ্লিটলি দুৰ্বল কৰি পেলোৱা হৈছে। আমাৰ অঞ্চলত এতিয়া 6 শিডিউলৰ যিখিনি নিজৰ বৈশিষ্ট্য থাকিব লাগে এতিয়া নাইকিয়া হৈছে আৰু ইয়াৰ দ্বাৰা দি আমাৰ 6 শিডিউলৰ আমাৰ আন্দোলনৰ যথেষ্ট ক্ষতি হৈছে, একো লাভ হোৱা নাই। অকল মাত্ৰ নহয়, BTC বাকী ৰাইজক মই ঐক্যবদ্ধভাৱে BTC ৰক্ষা কৰাৰ স্বাৰ্থতে
BPF দলৰ লগত আগন্তুক ইলেকশ্যনত একেলগে অংশগ্ৰহণ কৰি কাম কৰিব লাগে পলিটিক্স কেৱল মাত্ৰ এটা জাতিৰ কাৰণে নহয় ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক লৈহে এটা আমি সমৃদ্ধিশালী শক্তিশালী পলিটিক্সটো কৰিব লাগিব সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ ন্যায় বিচাৰ প্ৰদান কৰাৰ সম অধিকাৰ সম উন্নয়ন সম বিকাশৰ সমমৰ্যাদা প্ৰদান কৰাৰ নীতিৰে আমি ৰাজনীতিটো কৰিব লাগিব আৰু BPFে সেই ৰাজনীতিটো আজি গ্ৰহণ কৰি পেলাই কাম কৰি আছে যাৰ কাৰণে আমি আমাৰ BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে সম দৃষ্টিভংগী লৈ পেলাই কাম কৰি আছে যাৰ যি সমস্যা আছে এই সমাধান কৰিবৰ কাৰণে দল আৰু চৰকাৰ হিচাপে BPF দলে সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে ইয়াৰ কাৰণে BTCবাসী ৰাইজে BPF দলৰ লগত জড়িত হৈ পেলাই ইয়াৰ নিজৰ জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত BTCৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত BTC ৰক্ষা কৰাৰ ক্ষেত্ৰত BPF দলৰ লগত জড়িত হৈ পেলাই কাম কৰিব লাগে আৰু BPFৰ প্ৰাৰ্থীজনক জিকাব লাগে ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ